I'm walking around in the circle of life, doing the things I know, walking the same ways 100 times with the sun. Hello everyone, মই পম্পিয়ে পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালেই আছে। বাৰু আপোনালোকৰ ফালে গৰম কেনেকুৱা পৰিছে? আমাৰ ইয়াত মানে গুৱাহাটীত একেবাৰে ৰাতিপুৱা ৰ'দটোৱে খাওকে ওলায়। আজি আপোনালোকৰ কাৰণে লৈ আহিছো ঘৰুৱা কেইটামান সামগ্ৰীৰে তৈয়াৰ কৰিব পৰা এবিধ হেয়াৰ অইল। এই হেয়াৰ অইল বিধে আপোনালোকৰ এই গৰমৰ দিন কেইটাত যেনে ধৰণৰ চুলি খৰা, চুলি পকা, মূৰৰ খজুৱতি, উফি, চুলি ফটা আদি সকলোবোৰ সমস্যা দূৰ কৰিব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। হেয়াৰ অইলটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ হৈছে এলোভেৰা, যাক আমি ছালকুঁৱৰী বুলি কওঁ। মই ঘৰতে থকা ফ্ৰেছ এলোভেৰা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বজাৰৰ পৰা কিনি আনি ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত লাগিব আমাৰ মিঠিগুটি 2 চামুচ, কেইপাহমান জবা ফুল আৰু আমাক লাগিব নাৰিকল তেল। এলোভেৰাখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া ইয়াত থকা এই কাঁইটীয়া অংশখিনি আৰু তলৰ অংশখিনি ধুনীয়াকৈ কাটি ল'ম। এতিয়া মই দেখুৱাৰ ধৰণে আপোনালোকে এলোভেৰাখিনিৰ বাকলি গুচাই ল'ব। এতিয়া মই এলোভেৰাখিনি এখন ছুৰীৰ সহায়েৰে কিউব আকাৰত কাটি ল'ম। দেখিলে কি ধুনীয়াকৈ কিউব আকৃতিৰ হৈ গ'ল। এতিয়া মই এখন চামুচৰ সহায়েৰে এই এলোভেৰাখিনি উলিয়াই ল'ম। এয়া আমাৰ এলোভেৰাখিনি ওলোৱা হৈ গ'ল। এতিয়া মই এনেধৰণৰ এখন লোহাৰ টাৱা লৈ লৈছোঁ, কিয়নো লোহাৰ টাৱা বা কেৰাহীত বনালে বস্তুটো বেছি ভাল হয়। এতিয়া মই গেছটো মিডিয়াম ফ্লেমত ৰাখি টাৱাখন গৰম হ'বলৈ দিলোঁ আৰু নাৰিকল তেলখিনি দি দিলোঁ। নাৰিকল তেল যিহেতুকে এণ্টিফাংগাল আৰু এণ্টিবেক্টেৰিয়েল গুণেৰে ভৰপূৰ, সেয়েহে ই আমাৰ চুলি কোচা গুৰিৰ পৰা মজবুত কৰাৰ লগতে চুলিত হোৱা বিভিন্ন ধৰণৰ সমস্যাসমূহো দূৰ কৰে। তেলখিনি গৰম হৈ অহাত পোনপ্ৰথমে তাত মই মেথি গুটিখিনি দি ল'লোঁ। মেথি গুটিত ভৰপূৰ পৰিমাণে পটেছিয়াম আৰু প্ৰটিন থাকে, সেইবাবে ই আমাৰ চুলি কোচা স্বাস্থ্যৱান আৰু সবল কৰি তোলাৰ লগতে অকালতে চুলি পকাও নাইকিয়া কৰে। মেথি গুটিখিনি ৰঙচুৱা হৈ অহাত এতিয়া মই ধুই লোৱা জবা ফুল কেইপাহ তাতে দি দিম। জবা ফুলত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়, যিটো আমাৰ ছাল আৰু চুলিৰ বাবে অত্যন্ত উপকাৰী। জবা ফুলে আমাৰ চুলিখিনি বঢ়াত সহায় কৰে। ই শুকান চুলিৰ পৰা ৰেহাই দিয়াৰ লগতে চুলিৰ পৰা উফিও নাইকিয়া কৰে। জবা ফুলখিনি আমি এনেদৰে লৰাই 5 পৰা 10 মিনিট সময় ভাজি ল'ম। 10 মিনিটমান ভজাৰ পিছত মৰহি যোৱা যেন হ'লে এতিয়া মই তাত এলোভেৰাখিনি দি দিছোঁ। আপোনালোকে এই এলোভেৰাখিনি মিক্সিত মাৰিও ল'ব পাৰে। মই মিক্সিত নমৰাকৈ দি দিছোঁ। এলোভেৰাত ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ই থাকে, যিয়ে আমাৰ চুলিত হোৱা খজুৱতি, চুলি ফটা, চুলি সৰা আদিসমূহ নাইকিয়া কৰে। এলোভেৰা মূৰত লগালে ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি কৰাতো সহায় কৰে। লগতে এলোভেৰাই আমাৰ চুলি কোচা ঘন আৰু মিহি কৰি তোলে। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি এনেধৰণে লৰাই মই এলোভেৰাখিনি 20 পৰা 25 মিনিট সময় ভাজি ল'ম, যেতিয়ালৈকে এই বগা যেন লগা ফেনখিনি আঁতৰি নাযায়। কিয়নো এই বগা ফেনখিনি যদি থাকে তেতিয়াহ'লে আমাৰ তেলটো বেয়া হোৱাৰ চান্স থাকে। প্ৰায় 20 মিনিটমান সময় ভজাৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে বগা ফেনখিনি নাইকিয়া হৈ পৰিছে। এতিয়া মই গেছটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ দিম।
আৰু এনেকুৱা এখন চেকনিৰ সহায়েৰে মই বস্তুখিনি ধুনীয়াকৈ চেকি লম। এয়া আমাৰ ৰেডি হৈ গ'ল সম্পূৰ্ণ প্ৰাকৃতিকভাৱে ঘৰুৱা কেইবিধমান সামগ্ৰীৰে তৈয়াৰ কৰি উলিওৱা এল'ভেৰা হেয়াৰ অইল। আপোনালোকে এই হেয়াৰ অইলটো এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব। Tell me pretty lies, look me in the face, tell me that you love me.